বন্ধুসকল মই অসমীয়া ছোৱালী আৰাধ্যা ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আপোনালোক সকলোকে ভোগালী বিহু বহুত বহুত শুভেচ্ছা জনাইছোঁ আৰু মানে এতিয়া মই আকৌ নতুনকৈ ভিডিঅ' আৰম্ভ কৰিছোঁ কাৰণ এইকেইদিন মোৰ দিয়া হোৱা নাছিলে বহুত দিন হ'ল আপোনালোকে এই ভিডিঅ'টো যেন ভালকৈ আঁকোৱালি লয় মোক আঁকোৱালি লয় আৰু ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব আজি যিহেতু উৰুকা ভোগালী বিহু মানে ভোগৰ উৎসৱ সেইকাৰণে আমি একদম পুৰা তৃপ্তিৰে আজি এসাঁজ খাম আপোনালোককো দেখাম ভিডিঅ'টো চাই ভাল পাব বুলি আশা কৰিছোঁ এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰি যাম মায়ে পুৰা দীঘল দীঘল পিঠা বনাই থৈ দিছে এইফালেতো ৰঙা পিঠা মানে তাৰপাছতে মাৰ জানেই আপোনালোক সকলোৱে মানে কিছুমানে বহুতে জানে মা পিঠা বিক্ৰী কৰে বুলি সেইকাৰণে একদম পুৰা পেকেট আনিয়ে থৈ দিছে তাৰপাছতে এইফালে নাৰিকল লাডু আৰু মিঠৈ মায়ে বিক্ৰী কৰে যে সেইকাৰণে আধা ভাগ বিক্ৰী কৰিলে মা একদম মানে পুৰা বনাই আছে এইফালে পুৰা মায়ে মিঠৈ ৰাতিপুৱা লাগি গ'ল এইফালে পুৰা পিঠা আৰু লগতে ঘৰটো পুৰা গেলি আছে চফা কৰিব লাগিব এইফালে চব নাৰিকল লাডু পুৰা থৈ দিছে ইয়াত এইয়া মা ঘৰত মানে পিঠা পনা বনোৱা মানুহজনী এজনী চাওঁ একদম পুৰা পুখুৰীত মানে মাছ মাৰিছে সেইকাৰণে একদম মাতিছে মোক মই একদম বাল্টিং লৈ মেলি গৈ আছোঁ আৰু ফালে একদম মাছ ধৰি নিলো দাই একদম এতিয়া গাহৰি মাংস কাটা লাগি গ'লা ন মোক যে খাবলৈ দিছিলা মাছখিনি মজা এয়া এইফালে তাৰপাছতে এইফালে মাই ধুই আছে মাছ এইটো কি মাছ ন মই নাম নাজানো মাছৰ পুখুৰীত ধৰিছিলে ৰূপচন্দা মাছ একদম ধুনীয়াকৈ এতিয়া কাটিম আৰু খাম এইফালে মা পুৰা মাছ আনি ল'লে কাটিবলৈ এয়া দাদা হাঁহ কাটিব লৈছে নিলে হাঁহ কাটিছা কাটিব লৈছেহে একদম পুৰা চফা কৰি আছে তাৰপাছতে এইফালে এটা থৈ দিছে দুটা আহি পুৰা আলু পিঁয়াজ কাটাত লাগি গ'ল আৰু ন চাওঁ এবাৰ মুখখন এইফালে আমাৰ বন্দি কি এইফালে আমাৰ স্মৃতি কৈ দিছা নামকেইটা একদম ধুনীয়াকৈ কাটি লৈছে আৰু খানা যা যোগাৰ চলিছে ন আইদা চাওঁ আইদা চাই দিয়ক এবাৰ এফালে বিহু বুলি মই বনোৱা পিঠা দিছোঁ ক আপোনাক খাই দেখক ক খাই দিয়ক কওক কেনেকুৱা লাগিছে কোন হয় অকণমান খাই দিয়ক কেনেকুৱা লাগিছে খাই কওক ভাল লাগিছে অঁ মই একদম চবে পুৰা চাহৰ জুতি লৈছে চাওঁ এইফালে এইফালে পুৰা চাহ খাইছে আইদা চাহ খাইছে কেনেকুৱা লাগিছে আজি ইয়াত থাকিব লাগিব এইফালে মা অকণমান দেৰিটো থাকিব লাগিব নহয় আকৌ বোলে গোট খাই লওক চব আমাৰ ইউটিউবাৰ এয়া এইফালে মই পুৰা হাঁহ মাংস বনাইছোঁ আজি হাঁহ মাংস বনাই খাম মই মন্দিৰ খুৰি কটাই পেলাই মায়ে পুৰা মাছ ফ্ৰাই কৰি আছে ন মাতিব লাগিছিলে দেই ক'ত আছে মা জানদাই একদম জানদাই পুৰা মাছৰ গ্ৰেভি বনাব পুৰা ঠিক কৰি আছে ককাহেঁতে পুৰা গৰম পানী খাইছে দেই ঠাণ্ডা বতৰ যে পুৰা গৰম পানী খাইছে অ' ককা গৰম পানী খাইছে এইফালে আমাৰ ককাই বাহ এইফালে আমাৰ দেউতা
নাচনীয় জান ফুলিলে মৰহি ফুলিলে মৰহি নাচনীয় জান অন্তত মনত থাকিলে নাচনীয় জান যাচিব নাজানিলে নাচনীয় অন্তৰতে মৰহি অন্তৰতে মৰহি নকবা নকবা তেনেকৈ নকবা তেনেকৈ নকবা মোৰেনো পানী পৰা ঘৰ এপাক নাচিব লাগে নাচিব আহি আমাৰ মঞ্চত আহি এপাক নাচিব লাগে এতিয়া আমি চবেই ভাত খাই মেলি একদম ভাত খাই উঠি মেলি একদম নন্দিতা আহিলে নন্দিতা আহি মেলি আমাৰ মাহঁতক পূৰা জোৰ কৰিছে আৰু নাচক নাচক বুলি তাৰপৰা মাহঁতে উপায় নাপায় লাষ্টত নাচিলে আইতাহঁতে লগ লাগি নাচিছে মানে গোটেই শাহু বোৱাৰী লগ লাগি নাচিছে আৰু আমাৰ ইয়াত মানে বেলেগ মানুহ নাই অকল আমাৰ ঘৰৰ মানুহখিনি আছে খুৰীহঁত আছে আমি ইয়াতে এনেকৈ ফূৰ্তি কৰি আপোনালোকক দেখাই দিওঁ বুলি ভাবিলোঁ সেইকাৰণে আপোনালোকে আৰু একদম পূৰা চাই লওক আৰু আমি তাতে সেনেকৈ ফূৰ্তি কৰিলোঁ গোটেই ঘৰৰ মানুহখিনি লগ লাগি ভাবিছোঁ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰোঁ বুলি ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব কাষতে থকা বেল আইকন ক্লিক কৰিব আৰু ভিডিঅ'টো দিয়া অকণমান পলম হ'ল কাৰণ দেউতাই মানে সময় পোৱা নাছিলে যে সেইকাৰণে বেয়া নাপাব আৰু দেই